চুপ! কাইলে ৰাতিপুৱা তহঁত দুইটা ঘৰলৈ ওলাই যাবি। টুনু, তহঁত দুইটা মোমায়ে ঘৰত ফুৰিবলৈ আহিছ নে মোক জ্বলাবলৈ আহিছ? ফুৰিবলৈ আহিছো আকৌ। ফুৰিবলৈ আহিছ? তহঁত দুইটা ককায়ে ভায়ে মিলি মোক জ্বলাই খাইছ। মোৰ ভিতৰৰ বস্তু তহঁত দুইটাই নোহোৱা কৰিছ। এই কুকুৰটো কলে গ'ল? কুকুৰটো? কুকুৰ। এই কুকুৰটো কলে গ'ল? সোনকালে ক, নহলে কিন্তু কথা বেয়া হব। তহঁত দুইটা ইয়াৰ পৰা ওলাব লাগিব। মামা, মই আৰু দাদাই আপোনালোকৰ ঘৰলৈ অহা 10 দিন হ'ল। আজিলৈকেতো আপোনালোকৰ ঘৰত কুকুৰ অহা দেখা নাই। আপোনাৰ নিচিনা দুঠেঙীয়া থাকোতে 4 ঠেঙীয়া ক'ৰ পৰা আহিব? কি কলি? নিজৰ মোমায়েক তোক তই কুকুৰ বুলি কৈছ? একদম খাটি কথা কৈছো। তাইৰ কথা শুন। তই মোক কুকুৰৰ লগত দি যাইছ। ওলা, মোৰ ঘৰৰ পৰা ওলা, এতিয়াই ওলা। চালা, এইবিলাকৰ পৰা মোৰ শান্তি নোহোৱা হ'ল। হেৰি, আপুনি নিজৰ ভাগিন ছোৱালীজনীক এনেকে খেদি যাব লাগে নে? সিহঁতৰ হৈ তুমি ওকালতি কৰিব নালাগে। এইকেইদিন মোক সিহঁতে জ্বলাই মাৰিছে, মোক টেমা গৰম কৰি পেলাইছে। সিহঁতক কাইলৈ ভিতৰত ইয়াৰ পৰা যাবলৈ দিয়া। মই লাগিলে সিহঁতৰ বাট ভাড়া মই দিম। সেই বুলি নিজৰ ভাগিন ছোৱালীজনীক এনেকে কব নাপায় নহয়। তেনেকে নকবা, ডাঙৰ ঘটনা বুজিছা। ৰাতি মনে মনে সি মোৰ ৰুমত সোমাই নহয়। প্ৰথম দিনা ভাবিছিলো চুৰ সোমাইছে বুলি বুজিছা। পিছত ভালকে চাই দেখো বাচাহে মোৰ টেবুলৰ ফালে তৰকে চাই আছে। হয় নেকি? চুৰ কৰা স্বভাৱটো আছে নেকি? জানো, মই বিচনাত জাপ মাৰি বহি দিলো। সি এবাৰ মোৰ চোলালৈ চাই, এবাৰ টেবুললৈ চাই। এনেকৈ 1 মিনিট মান ইফালে সিফালে চাই টেবুলৰ পৰা চশমাযোৰ লৈ সি ওলাই গুচি গল নহয়। এইটো কেনেকুৱা কথা? ৰাতিপুৱা পোহৰ হওঁ নহওঁতে সি মোক আকৌ সেই চশমাযোৰ টেবুলত থৈ মনে মনে চোৰৰ নিচিনাকৈ ওলাই গুচি গল নহয়। আজি 10 দিন ধৰি সি মোৰ চশমাযোৰ ৰাতি শুবলৈ ধৰোতে সি লৈ গুচি যায়, আকৌ ৰাতিপুৱা হলেই দি থৈ যায়। এনেকৈয়ে আজি 10 দিন ধৰি এইটো কৰি আছে। কালি আকৌ সি কৰিছে কি, চশমাযোৰ নি ভঙা চশমাযোৰ থৈ গৈছে। ৰবচোন ৰব, সৰুৱা বাচা আহি আছে। কথাটো মই প্ৰথমতে তাক সুধো। তুমি যি কৰা কৰা, সিহঁতে মোক এইকেইদিন জ্বলাই দিছে। এনেকুৱা ভাগিন মোক আৰু নালাগে। ৰবচোন ৰব, মই সুধি লওঁ। কি চাই আছ? এইফালে এই ৰবচোন ৰব, তাক বেয়াকে একো নকব। তুমি বনাবলৈ থাকা। কি হ'ল মামা? তই ৰাতি মোৰ ৰুমত সোমাই মনে মনে চশমা লৈ কি কৰ? তই চুৰবিদ্যা কেতিয়া পালি? সঁচা কথা কবি কিন্তু, নহলে আজি দুইটাই এই ঘৰ এৰি যাব লাগিব। মামা, তেনেকৈ নকবাচোন। মই চুৰ নহয়। মামা, 2 দিনমান মোক তোমালোকৰ ঘৰত থাকিব দিয়া না। প্ৰথমতে ক, তই চশমা দি কি কৰ? মামা, মই ৰাতি চশমাখন লগাই শুই থাকো। চশমা লগাই শুই থাকে? বলাচোন, সি চশমা লগাই কেনেকৈ শুই থাকে আজি চাই লম। বলা। গৰু, ৰাতি মানুহে চশমা লগাই খোৱা কতো মই শুনাও নাই, কতো দেখাও নাই। তই আজি সঁচা কথা কবই লাগিব। মামা, এই কথাই কথা নহয়
নহয় কিন্তু তই সঁচা কথা ক'ব লাগিব আমি এৰি দিয়া ভকত নহয় অ' মানুহ তোমালোকে মোক অকণ শান্তিত থাকিব দিয়া না মই বহুত টেনশ্যনত আছো ইমান পৰীক্ষা নিৰীক্ষা কৰি আছো কিন্তু মই একো উলিয়াব পৰা নাই গতিকে অকণমান শান্তিত থাকিব দিয়া মই এই চব নাজানো মোক আজি সঁচা কথা কবই লাগিব এৰি মোক অকণ শান্তিত থাকিব দিয়া না এইটো আকৌ কি কৰে বোলাচোন বোলা বলক ঐ তই সঁচা কথা নোকোৱালৈকে তই শান্তিত থাকিব নোৱাৰিবি তই ৰাতি চশমা পিন্ধি কিয় শুৱ সঁচা কথা ক তই মোক কিন্তু খং উঠাই নলবি কালি হবলা মোৰ চশমাযোৰ ভাঙিলি এতিয়া মই চশমা এযোৰ ক'ত পাওঁ সঁচা কথা ক অ' মামী তুমি মামাক বুজোৱাচোন কি বুজাব লাগে তই যে ৰাতি চশমা পিন্ধি শুৱ সেইটো সঁচা কথা কৈ নিদিয় কিয় অ' মামী এতিয়া মানে তুমিও তই ক'বই লাগিব তই ৰাতি চশমা লগাই কিয় শুৱ তেনেহলে শুনা মামা মই যিদিনা তোমালোকৰ ঘৰলৈ আহিছিলো সেইদিনা বাটতে এজনী ছোৱালী লগ পাইছিলো বা তাই দেখাত কিমান ধুনীয়া অ' মামা মই যেতিয়া ৰাতি শু তাই যে মোৰ সপোনত আহে চোৱাই মানে প্ৰথম প্ৰেমত পৰোঁতে ময়ো তোমাক সপোনত দেখিছিলো নহয় এই লাজ নাইকিয়া এইটো নিলাজ কৰবা অ' মামা তাৰমানে তোমাৰো অভিজ্ঞতা আছে আছে ভাগিন আছে আচল কথাটো ক অ' মামা সমস্যাটো কি হ'ল জানা তাই যেতিয়া মোৰ সপোনত আহে তেতিয়া মই তাইৰ ছবিখন ধোঁৱা কোৱা দেখো হয় নে কি ভাগিন অ' মামা সেইকাৰণেতো মই ৰাতি চশমাযোৰ লগাই শুই থাকো কিজানি তোমাৰ সেই পাৱাৰী চশমাযোৰৰ বলত ৰাতি তাইৰ ছবিখন ফটফটীয়াকে দেখাব সেইকাৰণেহে শুই থাকো হয় নে কি হয় মামা হয় চুপ কাইলৈ ৰাতিপুৱা তহঁত দুইটা ঘৰলৈ ওলাই যাবি বলা অ' মামী অ' মামী হে ভগৱান মই এতিয়া কি কৰোঁ